অসমৰ প্ৰথমখন অসমী কামৰূপ গ্ৰাম্য মাৰ্ট মুকলি কৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লিয়ে। আজি দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰত অসমী কামৰূপ গ্ৰাম্য মাৰ্ট নামে এখন বিপণী মুকলি কৰা হয়। থলুৱা উৎপাদিত সামগ্ৰীৰে ভৰপূৰ হ'ব বিপণীখন। নাবাৰ্ডৰ CGM নাভিন ধিনগাৰাই উপস্থিত থাকি সকলোলৈ শুভেচ্ছা জনায়। नमस्कार, मेरा नाम नवीन ढींगरा है। मैं मुख्य महाप्रबंधक नाबार्ड क्षेत्रीय कार्यालय आसाम से आज यहाँ आया हूँ और ये रूरल मार्ट का इनॉग्रेशन के लिए हम और DC कामरूप रूरल कीर्ति मैडम ने और हमारे जो DPM हैं कामरूप रूरल के वो हमारे सब साथ में हैं और ये देख के बड़ा अच्छा लग रहा है कि कामरूप रूरल में और ये जो ब्लॉक के अंदर अजनौरी ब्लॉक के अंदर 250 SHGs महिलाओं ने मिल के आज इस रूरल मार्ट का इसके एक प्रयास किया है और इसमें इतने अच्छे प्रोडक्ट्स हैं और हमारी नाबार्ड की तरफ से इसको पूरा 3 साल तक इसका सपोर्ट रहेगा और हम चाहेंगे कि ये रूरल मार्ट जो अभी खुली गई है 3 साल के अंदर सेल्फ सस्टेन हो जाए, अपने आप ही प्रॉफिट जनरेट करना शुरू करे और अपने को सपोर्ट करना शुरू करे। तो प्रोडक्ट्स काफ़ी अच्छे हैं यहाँ पे हमने देखे हैं और मैं चाहूँगा कि यहाँ पे इस मार्केट के अंदर विजयनगर मार्केट के अंदर ये जो शॉप है इसमें ज़्यादातर लोग आएँ और इनके प्रोडक्ट्स को सपोर्ट करें और सपोर्ट करने से आप सीधी SHG की जो महिलाएँ हैं जो कि गाँव में काम कर रही हैं उन सबको हमारा सीधा सपोर्ट जाएगा। धन्यवाद। मैंने अभी यहाँ से एक झाँपी और उसके ऊपर वॉश बनी हुई थी, बहुत सुंदर, वो मैंने खरीदी। दुकान पे जो चीज रखा हुआ है सभी, हाँ, बहुत अच्छा प्रोडक्ट है और वैरायटी बहुत है। आप यहाँ पे आपका ज्वेलरी है, झापी है, आपके वाटर हाइकिंग जो होता है उसके प्रोडक्ट्स यहाँ पे काफ़ी हैं, गमछास हैं, जैकेट्स यहाँ पे बड़ी सुंदर हैं ब्राइट कलर्स के अंदर। तो ये सब चीज़ें यहाँ पे उपलब्ध हैं और काफ़ी जो भी लोग यहाँ आएंगे उनको कुछ ना कुछ अपना मनपसंद का मिलेगा, ये पक्का है। थैंक यू। ৰামপুৰৰ BPM ভাস্কৰ গোস্বামী আৰু কামৰূপৰ DPM জনিত প্ৰসাদ দাসৰ তত্বাৱধানত আৰম্ভ কৰা বিপণীখন মুকলি কৰাৰ সময়ত উপস্থিত থাকে খণ্ড উন্নয়ন বিষয়া জাহিৰুল ইছলামৰ লগতে পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া। বিধায়কগৰাকীয়ে বিপণীখনৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ লগতে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে। অত্যন্ত সৌভাগ্য যে আমাৰ কামৰূপ জিলা ভিত্তিত যিখন ৰুৰেল মাৰ্ট যিটো আমাৰ SHGৰ যি প্ৰডাকশ্যন কৰে আন্ধাৰত সেই বিপণীখন আমাৰ পলাশবাৰী সমষ্টিৰ যি আমাৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ বিজয়নগৰ ওপৰহালি গাঁৱৰ অন্তৰত বিজয়নগৰত স্থাপন কৰা হৈছে আৰু এইটো কাৰণে মই কামৰূপ জিলা প্ৰশাসনক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ৰুৰেল মাৰ্টখন এইখনৰ জৰিয়তে আমাৰ যিখিনি মহিলাখিনি যথেষ্ট উপকৃত হ'ব, কিয়নো মহিলাসকলে যি সামগ্ৰী প্ৰস্তুত কৰিব সেই সামগ্ৰীখন আমাৰ এই বিপণীৰ জৰিয়তে তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু লগতে তেওঁলোকৰ অৰ্থনীতিৰ লগত জড়িত এটা বিষয়। আৰু মই আশা কৰিম যিহেতু আমাৰ বিজয়নগৰখন বাণিজ্যিক প্ৰাণকেন্দ্ৰ আৰু ইয়াৰ জৰিয়তে অনাগত দিনবিলাকত আমাৰ ইয়াৰ পৰা অকল আমাৰ অসমতে নহয় বাহিৰৰ ৰাজ্য বা বিদেশলৈ যাতে আমি আমাৰ এই সামগ্ৰীবিলাক আমি পঠাব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মই আশা কৰিছোঁ যিখন আজি বিপণী ইয়াতে ৰুৰেল মাৰ্ট ইয়াতে স্থাপন কৰা হ'ল, এইখনে অনাগত দিনবিলাকত যিবিলাক আৰু স্থাপন কৰিম সেইখনৰ এটা আদৰ্শ স্বৰূপ হ'ব, কিয়নো আমাৰ প্ৰচেষ্টা কৰিব লাগিব যাতে ইয়াৰ পৰা আমি সক্ৰিয়ভাৱে আমাৰ ইয়াৰ পৰা এই বিজনেছটো ভাল হয় আৰু লগতে আমাৰ সকলো আই মাতৃ যাতে ইয়াৰ পৰা উপকৃত হয়। মই আকৌ এবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান সকলোৰে বাবে মুকলি হোৱা বিপণীখনত ভিন্ন প্ৰকাৰৰ থলুৱা সামগ্ৰী উপলব্ধ হ'ব। মুকলি অনুষ্ঠানত উপস্থিত থাকে আত্মসহায়ক গোটৰ বিষয়ববীয়া তথা মহিলাসকল। আজি আমাৰ খুব গৌৰৱৰ কথা কি আমাৰ SHG গোটেই মহিলাৰ কাৰণে এটা ফিজিকেল ষ্ট'ৰ আমি যে কওঁ, বিকজ তেওঁ অলৰেডি এমাজনত প্ৰডাক্ট চেল কৰি আছে, বাট এটা ফিজিকেল ষ্ট'ৰ হৈছে আজি আমাৰ বিজয়নগৰ মাৰ্কেটত। আপুনি যেনেকৈ জানে বিজয়নগৰ মাৰ্কেট ইজ দ্য বিজিয়েষ্ট মাৰ্কেট এণ্ড খুব মানে ৰেণ্টেল স্পেচ আমি পালোঁ এণ্ড আমাৰ MLA পলাশবাৰীও আহিব কৈছে, মানে তেওঁ ৰাস্তাতে আছে। তো আমাৰ নাবাৰ্ড CGMও আহিছিলে ধিংৰাজ চাহাব, আমাৰ DPM SRLM সুমিত দাস বিৰাট মানে কষ্ট কৰিলে। সেই প্ৰজেক্ট আমি অলমষ্ট 8 মহিনাৰ পৰা চেজ কৰি আছোঁ
নাবাৰ্ড 3 বছৰৰ পৰা ছাপোৰ্ট দিব, ফাইনেন্সিয়েল ছাপোৰ্ট দিব আমাৰ মহিলাৰ কাৰণে, তাকি মাৰ্কেট ষ্টেবিলিটি তেওঁ পাই যায় আৰু নিজৰ প্ৰফিট নিজৰ বিজনেছ নিচিনা চলাই যায়। এণ্ড আমাৰ সেই ভাল কথা কি গোটেই জিলাত যিকোনো SHG প্ৰডাক্ট আছে ইয়াত এটা ৰিপ্ৰেজেণ্টেশ্যন আছে, তাকি কোনোবা আহি কিনিব পাৰে আৰু বাল্কতো অৰ্ডাৰ দিব পাৰে। মই ৰাইজক সেই ৰিকুৱেষ্ট কৰোঁ কি সেই আমাৰ মহিলা বনোৱাৰ কথা, এনেকৈ নহয় কি চাইনাৰ পৰা আহিলে কিবা বাহিৰৰ পৰা বিহাৰৰ পৰা আহিলে, এই আমাৰ মহিলা নিজে বনাইছে, বিৰাট কষ্ট কৰি বনাইছে। এণ্ড আপুনি চাই দামো বেছি নহয় মাৰ্কেটৰ আমাৰ কম্পেয়াৰ কৰি। তো আমাৰ যে আমি কওঁ না ভোকেল ফৰ লোকেল, চ' আমাৰ লোকেল মহিলাৰ কাৰণে ছাপোৰ্ট কৰি আপুনি ইয়াত কিনিব পাৰে। মই স্পেচিয়েলি আমাৰ কোম্পানীজ যে আছে বিজয়নগৰ কাকতে ইমান CSR কোম্পানীজ আছে, তেওঁৰ VIP সদায় গিফ্ট দি থাকে। তো আমাৰ দোকানত আহি তেওঁ যদি ডাঙৰকৈ বাল্ক অৰ্ডাৰ দিয়ে আৰু প্ৰফিট পাব আমাৰ মহিলাসকলকে। এণ্ড আপুনি যেনেকৈ চাইছে ৰংগিয়া, শুৱালকুছি, বিহিডিয়া, আমাৰ বকো গোটেই প্ৰডাক্টছ ইয়াত মানে ধুনীয়াকৈ ডিছপ্লে কৰা হৈছে। আমাৰ দুটা চেলছ গাৰ্ল থাকিব, আমাৰ BPM ৰামপুৰো বিৰাট কষ্ট কৰিলে, আমাৰ NGO চলাই আছে, বাট দ্য প্ৰডাক্টছ আৰ ফ্ৰম অক্ৰছ দ্য ডিষ্ট্ৰিক্ট। তো সেই আমাৰ মহিলা সশক্তিকৰণৰ কাৰণে এটা ধুনীয়াকৈ ভাল ষ্টেপ হৈছে। তো মই সকলোকে অনুৰোধ কৰোঁ কি আপুনি আহক, ইয়াত চেল কৰক। উইণ্টাৰ পিকনিক টাইমো চলি আছে, তো আপুনি যেতিয়াও বাহিৰত যায় ইয়াত আহি আপুনি এণ্ডৰ্ছ কৰিব পাৰে, ছাপোৰ্ট কৰিব পাৰে। আজি মই এটা মেখেলা চাদৰ কিনিলোঁ এণ্ড আমাৰ ইলেক্ট্ৰনিক পে'মেণ্টটো এক্টিভেট হৈ আছে। তো ইট ইজ অলছ' ফৰ মডাৰ্ণ য়াংষ্টাৰ্ছ অলছ', ছিজন আছে, বিয়া চলি আছে গোটেই ভেনিউত। তো আহি আপুনি মেখেলা চাদৰ কিনিব পাৰে এণ্ড আপুনি ধুনীয়াকৈ প্ৰডাক্ট পাব। সকলো প্ৰডাক্টছ উপলব্ধ হ'ব। এণ্ড আপুনি আৰু যদি কাষ্টমাইজ প্ৰডাক্ট, আমাৰ ডিংৰা চাহাবক এটা কিবা বকো জেকেট ভাল লাগিলে, তেওঁৰ চাইজ নাছিলে, তো আমি অৰ্ডাৰ ৰাখিছিলোঁ কি তেওঁৰ চাইজো বনাই আমি পঠাওঁ। তো এনেকৈও আছে কি আপুনি যিকোনো লাগে ইয়াত যদি অৰ্ডাৰ দিয়ে আমি সেইও প্ৰডিউচ কৰিব পাৰে। হাজোৰ পৰা আমি সৰু সৰু শৰাই গোটেইখিনি ব্ৰাছ প্ৰডাক্টছ গোটেই মহিলাই বনাই আছে। আমাৰ ৰামপুৰ পৰা জুৱেলাৰী আছে। তো বিৰাটকৈ প্ৰডাক্টছ ধুনীয়াকৈ এৰেঞ্জ কৰা হৈছে। আপুনি আহক, নিজৰ মানে মহিলাসকলৰ কাৰণে ছাপোৰ্ট কৰি দিয়ক। নিশ্চয় ধুনীয়াকৈ ভাল হ'ব। তো এইটো কাৰণে ইয়ে প্ৰথম ষ্টেপ আমি যে লৈছোঁ, এণ্ড মই কৈছোঁ ইমান সহজ নাছিলে। আমি মানে অলমষ্ট 8 মাহিনাৰ পৰা ট্ৰাই কৰি মই স্পেচিয়েলি ধিংৰা ছাৰক মানে থেংক ইউ ক'ব বিচাৰি আছোঁ। যেতিয়া মই পাৰ্চনেলি তেওঁক সুধিছিলোঁ তেতিয়াই অকণমান মানে আগবঢ়ালে কাম। এণ্ড 6.5 লাখ নাবাৰ্ডৰ পৰা ছাপোৰ্ট পালোঁ। 3 বছৰ ছাপোৰ্ট ইজ এ ভেৰি বিগ থিং, বিকজ মহিলা মানে জেনেৰেলি ভয় খায় কি মাৰ্কেটত চলে নচলে, মই লছ পাই যামনে, এনেকৈ টেনশ্যন কৰে। তো সেই এটা ভাল ষ্টাৰ্টআপ ইণ্ডিয়া যে আমি প্ৰমোট কৰি আছোঁ আমাৰ উইমেন এণ্টাৰপ্ৰেনাৰশ্বিপ কাৰণে এটা ভাল ষ্টেপ হৈছে। তো মই সকলোকে ধন্যবাদ ক'ব বিচাৰি আছোঁ। আমাৰ MLA চাহাবো আহি আছে, তেওঁকো ধন্যবাদ ক'ব বিচাৰি আছোঁ। এণ্ড বিজয়নগৰ মাৰ্কেট সকলোকে মই অনুৰোধ কৰিম আপুনি আহক, ইয়াত ডেফিনেটলি আপুনি কিবা চিজ ভাল পায় এণ্ড কোৱালিটেটিভলিও ধুনীয়াকৈ আছে আমাৰ প্ৰডাক্টছ। তো প্লিজ কাম এণ্ড এণ্ডৰ্ছ। কেমেৰা পাৰ্চন গৌতম জ্যোতিৰ সহযোগত মিৰ্জাৰ পৰা মনসাগৰৰ ৰিপৰ্ট, অসম নিউজ 365।